So finally guys, ইয়াৰ পৰা আমি পুৰা বয়লাৰ চয়লাৰ লৈ লৈছো। আৰে মই আছো আজি ভাইটি আছে আৰু ভাইটিৰ লগত এফালে আছে ৰাজীৱ। মই আছো ভাই। এফালে ৰাজীৱ আছে আৰু ৰাজীৱ আমি তিনিটাই আজি পুৰা গৈ ধমাকা হ'ব। মই ইউটিউব চেনেল আৰে यार মই ইউটিউব চেনেল নাম লৈ আছে গাইস। ৰাজীৱৰ ইউটিউব চেনেলটো হ'ল আৰ্ট শ্বেয়াৰ ব্লগ। তো আপোনালোক চাব আৰ্ট শ্বেয়াৰ ব্লগ চাৰ্চ কৰিলে পাই যাব ইউটিউবত। আৰু এতিয়া আমি ইয়াৰ পৰা ফটাফট ওলাই যাওঁ ব্লগ। আৰু ৰ'দ আজি পুৰা টামান দিছে চব গাইছ। এইটো হ'ল 15 মাইল। আৰু আজি গাইছ ইমান গৰম দিছে আৰু আমি পুৰা অফ ৰডিং কৰি আহিছোঁ। এইফালে পুৰা ৰাস্তা একদম ডেঞ্জাৰ আছে। এইফালে আৰু ভাইটি এইবোৰ লৈ আহিছোঁ আজি খাবৰ কাৰণে। এইবোৰ গাইছ দেখিছে। আৰু এইটোৱে আজি আমাৰ আজি খানা হ'ব এইটো গাইছ। আৰু ভিডিঅ'টো আজি যোনে যোনে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, ভাল লাগিছে, বেয়া লাগিছে গাইছ। আপোনালোকে কমেণ্ট চমেণ্ট একো নকৰে। আজি ভিডিঅ'টো প্লিজ কমেণ্ট কৰিবই। আৰু মোৰ আশা আছে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে। আৰু আমি আজি আহিছোঁ বহুত ওপৰত আহিছোঁ খানা খাবৰ কাৰণে। আৰু ইয়াত পুৰা নাজাৰা চওক এইফালে এইবোৰ নাজাৰা চওক গাইছ। আৰু তলত কেনেকুৱা পানী আহি আছে নেকি মজা। গাইছ ফাইনেলি এতিয়া আমি তললৈ নামি যাম। সেইটো ৰাস্তা আৰু এনেকৈ তললৈ বহুত যাব লাগিব, বহুত তললৈ যাব লাগিব এইফালে। তো লেটছ গো, যাওঁ বলক। পঠিয়াব লাগিব। আহি যা। तो गाइस फाइनली हम लोग आके पहुंच गया इधर पूरा जंगल में। और जंगल का अंदर हम लोग अभी हूँ और जंगल से निकलते हुए इसे जाएंगे इधर जाके निकलेंगे सीधा जंगल। ओ भाई, और ये जंगल ना खतरनाक है क्योंकि ये पहाड़ी इलाका में जो बड़ा बड़ा सांप निकलता है। कहाँ से जाऊँ यार, रास्ता है ही नहीं है। ओ क्या डेंजर रास्ता है यार। ओ थोड़ा डर भी लग रहा है। देखो ना अंदर कितना सब क्या है, सब जंगल है। इधर थोड़ा सा दूर था, अंदर पूरा जंगल है। वो लकड़ी तो मिल जाएगा इधर बहुत है। तो गाइस हम लोग अभी निकल के आ रहा है जंगल से। और ओ बढ़िया तो गाइस फाइनली खरी चरी गोटाई हो गई और खरी चरी गोटाई आम पूरा जलाई लम और जलाई। ओ गाइस नीचे रास्ता पूरा डेंजर है, दिखाऊँ आप लोगों को। तो गाइस चौक कि डेंजर रास्ता এইবোৰ দেখিছে পাথৰ পুৰা জপিয়াই গৈ আছো। এইফালে চক পাথৰ এইবিলাক। गाइस फाइनली पहाड़र पूरा डेंजर बस्तु आपलोक देखा दिन केनेका बस्तु। तो गाइस कमेंट कर जनाब कि बस्तु है। तो गाइस क्या हुआ आज, मतलब हम लोग जंगल में खाना खाने आया था और जंगल में खाना पूरा फुल जंगली हो गया, पूरा बारिश भी आ गया। अभी ऐसे करके कुछ हम लोगों का हाल ऐसा हो गया। ये देखो आग जला रहा है और उधर साफ कर रहा है। जल्दी ऐसा मिक्स करेगा, उसके बाद इस्तेमाल क्या मसला मसला गरम मसला আছে, চিকেন আছে, তাৰপিছত আদা জলকীয়া নিমখ তেল আৰু হালধি আনিব পাহৰি গ'লো, ৰেড চিলি পাহৰি গ'লো। বিনা হালধি বিনা ৰেড চিলিতে এনেকৈ চলি যাব। সব দিয়া আছে নেকি? এটা সব দিয়া আছে মছলা, সব দিয়া আছে, মিক্স কৰি আনি সব দিয়া আছে।
তাৰপিছত আৰু বঢ়িয়াকৈ সোমোৱাই লৈ ইয়াৰ ভিতৰত আৰু ইয়াত জ্বলাই দিম জ্বলাই মানে জুই তাপ দিম তাপতে হেৰিটো সিজি যাব তো গাইছ ফাইনেলি আমাৰ ব্ৰইলাৰ ইফালে পূৰা সিজি আছে আৰু জ্বলি আছে পুৰি আছে দেখিছে তাৰপিছত আৰু এতিয়া আধা সিজা হৈছে আৰু যিমানখিনি সিজিলে সিমানখিনি সিজিব বাকী আছে আৰু ইয়াৰ লগত ব্ৰইলাৰ টাংৰি আছে এইফালে তো এইফালে আছে ব্ৰইলাৰ টাংৰি দুটাও বঢ়িয়াকৈ পুৰি লৈছোঁ এইফালে তাৰপিছত মাথাটো এইফালে আছে ছাইডত মাথাটো পুৰি হোৱা নাই মাথাটো অলপ আৰু পুৰিব আছে তাৰপিছত এইফালে ব্ৰইলাৰ আধা সিজা হৈ গ'ল আৰু বেছি টাইম নাই আৰু গাইছ তাৰপিছত ইয়াৰ লগত আমি খাবলৈ ৰেডি কৰিম এইফালে বিলাহী আছে বিলাহী পুৰি ল'ম তেল দি ল'ম পূৰা তেল দি পিঁয়াজ চিয়াজ দি বঢ়িয়াকৈ চাটনি বনাম পুৰি লৈ পেলাই আৰু জ্বলা আছে ধনিয়া আছে পূৰা বিলাহীত দি ল'ম তাৰপিছত ইয়াৰ লগত খাবৰ কাৰণে সেইটো এটা বেলেগ আঞ্জা হ'ব টেষ্টি কৰিব লাগিব নহ'লে এইটো টেষ্টি নালাগিব ন অকল পুৰি খালে মানে তো পূৰা ধোঁৱাই আছে গাইছ আৰু আজি পুৰা মজা খানা হ'ব আমাৰ একদম খালি কি ভাত নাই আৰু লগত কাৰণ চাউল টাউল লৈ নাহিলোঁ জাষ্ট ইমান চিম্পল খানা বনাইছোঁ আৰু ইমানখিনি বনোৱা নাই আৰু ইয়াত পানী চানীৰ কাৰণে একো দিগদাৰ নাই বঢ়িয়া চব সুবিধা হৈ আছে আমাৰ আৰু এইফালে কাৰিকৰ লাগি আছে ऊपर नहीं हो सकता मुझे फंसा गया यार इसको फंसा दिया आधा नहीं आधा मैं बनाया आधा इसको जलाने दे रहा हूं वो फंसा नहीं पूरा काला काला गोली का किया होगा गाइस किया वो काला मेरी बुला निकाला है लेकिन देखने में बहुत अच्छा है ये बनाने के बाद साफ कर देगा साफ देके साबुन लेके आया ये बनाने के बाद साफ करके खाएगा ये साबुन लेके आया यम्मी यम्मी ओ माय गॉड আৰু ই ইনষ্টাগ্ৰামত দিবৰ কাৰণে পুৰা ভিডিঅ' বনাই আছে গাইছ ইয়াৰ ইনষ্টাগ্ৰামটোৰ নামটো কি আছে ইনষ্টাগ্ৰামৰ ৰবিন মাহালি বুলি আছে ইনষ্টাগ্ৰাম ফ'ল' কৰিব গাইছ ৰবিন মাহালি দেখিছে গাইছ পুৰা খাটৰা ডেঞ্জাৰ আৰু মোৰ ফালে দেখাই দিছোঁ মই কেনেকৈ উৰি উৰি গৈছোঁ তো গাইছ চব এতিয়া মই কেনেকৈ জঁপিয়াই যাম এইফালে তো গাইছ এইটো দেখিছে কিমান গেপ আছে আৰু ইয়াৰ পৰা এতিয়া জঁপিয়াব লাগিব বহুত দূৰ এইখিনি জঁপিয়াব লাগিব ফাইনেলি গাইছ আহি পাই গৈছোঁ এইফালে আৰু ডাঙৰ বম ডাঙৰ পাথৰ আছে গাইছ কি ক'ব কিমান মজা ইয়াত ফটো কেপচাৰ কৰিব আৰু মজা লাগিব আচ্ছা नहाने में पूरा मज़ा आ जाएगा क्या मज़ा आएगा वाह कितना सुंदर है इधर पे देखो पानी जा रहा है इधर से उधर पत्थर इतना साफ है ना इसमें खाना लेके खा सकता है इतना साफ है पत्थर वो जो गड्ढा जैसे दिखाई दे रहा है इतना साफ है कि खाना लेके उसमें खा सकता है आराम से अभी चलो वो देखो खा रहा है ये खाले गाइस खाले আমি অকমান সাইডে দিলো বান্দৰ খাই মৰুৱা বান্দৰটো ভাই থৈ আহিলো খাই দিলে বসো গাইছ ইমান চফা পানী চব পুৰা একদম ফিল্টাৰত দিয়া নিচিনা ফাইনেলি গাইছ আমাৰ পুৰা খানা পিনা ৰেডি হৈ গৈছে খানা বনাই ৰেডি হৈ গৈছে আৰু চাটনি টাটনি বনাব আছে সেইটো হ'ল ব্ৰইলাৰটো আৰু ব্ৰইলাৰটো পুৰা বঢ়িয়াকৈ পুৰি মেলি তো ফাইনেলি গাইছ আমাৰ চব ৰেডি হৈ গৈছে এতিয়া অকল জাষ্ট খাবহে লাগে আৰু গাইছ ফাইনেলি এইখিনি হ'ল নেমু কাটি থোৱা আছে আৰু এইখিনি ধনিয়া দিয়া আছে ধনিয়াৰ লগত পিঁয়াজ আছে বিলাহী আছে তাৰপাছত এইফালে আছে নিমখ এইফালে ৰচুন আছে তাৰপিছত এইফালে বি জলকীয়া কাটি থোৱা আছে আৰু মিঠাতেল দিয়া আছে তাৰপিছত বঢ়িয়াকৈ চাটনি বনি আছে আমাৰ আৰু এইফালে পূৰা পুৰি মেলি ৰেডি কৰি থোৱা আছে তো এইখিনিয়ে আছিলে বনাই মেলি ৰেডি হৈছে আৰু এতিয়া খাবৰ কাৰণে আৰম্ভ কৰোঁ তো লেটছ গ' ব'লক গাইছ ফাইনেলি পূৰা নেমু চেমু লৈ চাটনি টাটনি লৈ এইফালে মাংস লৈ লৈছোঁ আৰু এইফালে আছে ৰাজীৱ RCR ব্লগ আৰু এইফালে আছে ৰবিন ভাইটি তাৰপিছত এতিয়া গাইছ খোৱা আৰম্ভ কৰোঁ আৰু এইফালে চবে ভগাই মেলি লৈ পুৰা খাই আছোঁ কেনেকুৱা লাগিছে
ৰাজীৱ দা কেনেকুৱা লাগিছে মজা মজা बहुत टेस्टी है मतलब क्या ही बोलूं कैसा 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 जो हम लोग मीट घर में बनाया था ना उससे भी अच्छा है एकदम सुपर 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 बढ़िया दांत में लगा तो गाइस इसे नींबू निचोड़ के पूरा बढ़िया से इसको क्या बोलता है सलाद बोलता है क्या मालूम नहीं जो भी बोलता है हम लोग खाने का धंधा में है ना अरे भाई लोग खा रहे तो देखो हम लोग का ये है ना बहुत नीचे लगा उसमें खतरा ना वो बाहर मिलता है ना उसको हम लोग भोजन बहुत तो गाइस पूरा खाই আছো पूरा পেট ভৰাই খাই যাও আৰু এদিন খাব লাগিব আজি ফাৰ্ষ্ট টাইম খাইছো এনেকুৱা ইমান মজা লাগিছে আনদিনা কোনোদিন এনেকৈ খোৱা নাছিলোঁ আৰু আজি পূৰা এনেকৈ জংগলী খানা জংঘলত আনি বনাই লৈ পুৰি লৈ পূৰা বঢ়িয়াকৈ চাটনি স্লাড বনাই লৈ ইয়াৰ লগত খোৱা মজাই বেলেগ গাইছ কি খাইছো এনেকৈ ৰ মাৰক ক'বলৈ দে ৰ কেঁচাই আধা সিজা মাংস জংঘলত খাবলৈ আহিছ জংঘলৰ বস্তু কিবা কিবি ধৰি লৈ মাৰি খাই দিছোঁ মজা লাগিছে খাই তো গাইছ ব্ৰইলাৰ আছিলে বেলেগ বস্তু বুলি নাভাবিব তো গাইছ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে বেয়া লাগিলে কমেণ্টত জনাব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ধামাকা ভিডিঅ' আহি আছে তো আহিছে ভিডিঅ'টো যেতিয়া চাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যাক ভাল লগা নাই তো সিহঁতি ডিছলাইক কৰি দিব আৰু কমেণ্ট কৰিব নালাগে আৰু যাক ভিডিঅ'টো ভাল লাগিছে তো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব পাহৰি নাযাব গাইছ পাহৰি নাযাব আৰু এনেকুৱা যদি ধামাকা ভিডিঅ' লাগে আৰু জংঘলত কিবা কিবি খোৱা বস্তু কি পোকাই চিঞৰি আছে শুনিছেনে কিবা কিবি পোকাই চিঞৰি আছে পূৰা আৰু ডাঙৰ জংঘল এই বহুত ডেঞ্জাৰ বস্তু আছে আৰু ইয়াত এতিয়া কোনো মানুহ নাই যিমান মানুহ চানুহ আছিলে গা চা ধুবলৈ অহা মানুহ চব গুচি গ'ল অকল আমি তিনিটাই আছোঁ আৰু বাইক আছে আমাৰ ওপৰত তো ফটাফট সামৰি লৈ আমি ইয়াৰ পৰা যাওঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চিলড্ৰেন টাটা বাই বাই